আজি মই বনাবলৈ লৈছোঁ নাৰিকল আৰু চুজি লাড়ু। তাৰ বাবে প্ৰয়োজন হ'ব এটা বগা কেৰাহী। তেল থকা কেৰাহীত বনালে বিশেষকৈ মানে তেল চিকটিবিলাক লাগি লাডুটো বগাৰ পৰা ক'লা হৈ যোৱাৰ চান্স থাকে, ৰঙচুৱা হোৱাৰ চান্স থাকে। সেইকাৰণে এনেকুৱা বগা কেৰাহী এটা ল'ব লাগিব। তাৰপিছত আৰু আমাৰ প্ৰয়োজন হ'ব নাৰিকল লাগিব। নাৰিকল মই এটা লৈছোঁ বাৰু আজি। তাৰপিছত চেনিখিনি মই পিচি লৈছোঁ মিক্সিত, বাৰু মই আগতীয়াকৈ পিচি লৈছোঁ। ড্ৰাই ইনগ্ৰেডিয়েণ্টছৰ কাৰণে মই লৈছোঁ কাজু আৰু এনেই নৰ্মেল বাদামটো। তাৰপিছত চুজিখিনি মই এয়া মিক্সিত দি অলপ মানে মিহি কৰি লৈছোঁ আৰু বেছি গোটা গোটা হৈ থাকিলে খাবলৈ ভাল নালাগে যে। আৰু ঘি লাগিব অলপ। প্ৰথমে মই কি কৰিম, ঘি দি পেলাই চুজিখিনি অকণমান ভাজি ল'ম। শুকান শুকান ভাৱটো তেতিয়া অকণমান যাবগৈ। তাৰপিছত আৰু গোন্ধটো ভাল আহে। এয়া মই চুজি দিছোঁ 2 চামুচ 3 চামুচ, কাৰণ মোৰ নাৰিকল কম আছেতো অলপ কমাই দিছোঁ বাৰু। অলপহে ভাজিম মই চুজিখিনি, অকণমান গোন্ধটো তেতিয়া ভাল আহে চুজি ভাজি ল'লে। চুজিখিনি অকণমান ৰঙচুৱা নোহোৱালৈ ভাজিব লাগিব, অলপ ভাজিব লাগিব। লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। চুজিখিনি লাগি ধৰিলে বেয়া হ'ব নহয় লাডুটো পিছত। এতিয়া চুজিখিনিৰ পৰা এটা ধুনীয়া ফুৰফুৰীয়া গোন্ধ ওলাইছে। এতিয়া আমাৰ নমাবই হৈ গ'ল চুজিখিনি। এতিয়া মই নমাওঁ চুজিখিনি। তাৰপিছত নাৰিকলখিনি এইখিনি যে মই মিক্সিত মাৰি লওঁ বাৰু অলপ। চুজিখিনি নমাই মই নাৰিকলখিনি মিক্সিত মাৰি লওঁ। নাৰিকলখিনি মই সৰু সৰুকৈ কাটি কুটি থৈ দিছোঁ। অকণ অকণকৈ মিক্সিত মাৰিবলৈ তেতিয়া সুবিধা হয়। কলা বাকলিটো এৰুৱাই মই থৈ দিছোঁ। এতিয়া মই এইখিনি মিক্সিত মাৰি চুজি নমালোঁ। এতিয়া মই নাৰিকলখিনি পিছোঁগৈ মিক্সিত। নাৰিকলখিনি পিচি লওঁ। এইয়া চাওক মোৰ নাৰিকল পিচিলোঁ। এতিয়া মই নাৰিকলখিনি এনেকৈ এখন কাঁহীত লৈ ল'ম। লৈ ইয়াতে চেনিখিনি দিম আৰু অলপ মাৰি দিম হাতেৰে, মিক্স কৰি দিম। মই পিচি থৈছিলোঁ আগতীয়াকৈ, ইয়াত মই এইখিনি দি দিম এতিয়া। মই হাতেৰে এইখিনি গোটেইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ। আপোনালোকে গোটা গোটা কৰি দিব পাৰিব চেনিটো। মই মিক্স কৰি লৈছোঁ বাৰু। এয়া মই চেনি আৰু নাৰিকল মিক্স কৰি লৈছোঁ। আপোনালোকে চেনিটো গোটা গোটাকৈ ল'ব পাৰে। মই মানে মিক্সিত পিচি লৈছোঁ মানে সোনকালে, তেতিয়া চেনি আৰু নাৰিকলটো দুইটা মিক্স হ'ব। নহ'লে অলপ সময় লাগে চেনিটো গলিবলৈ। এতিয়া মই ড্ৰাই ইনগ্ৰেডিয়েণ্টছখিনি মই অলপ ঘিত মানে ভাজি ল'ম। অকণমানহে ভাজিম, এতিয়া অকণমান শুকান নাৰিকল হওক। বেছি ভাজিব নালাগে বাৰু, অলপ ঘিত ভাজিছোঁ। এয়া আমাৰ বাদাম আৰু কাজু বাদাম ভজা হৈ গ'ল। ৰঙচুৱা হৈ গ'ল, বেছিয়ে হৈ গ'ল বাৰু, তথাপিতো একো নাই বাৰু। এতিয়া আমি নাৰিকল আৰু চেনিখিনি ভাজিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে গেছটো চিমত ৰাখিব নাৰিকলখিনি ভাজোঁতে। নাৰিকলখিনি মানে পুতুককৈ মানে ৰঙচুৱা হৈ যায়, নহ'বা বেছি জুই দিলে। এতিয়া মই ইয়াত দিম ড্ৰাই ইনগ্ৰেডিয়েণ্টছখিনি, লগতে দিম কেইটামান ইলাচি মই বাকলিৰ পৰা গুচাই থৈছোঁ। তাৰপিছত ভালদৰে মই মিক্স কৰি দিম এইখিনি। তাৰপিছত আপোনালোকে চাব নাৰিকলখিনি অকণমান এনেকৈ হাতেৰে লৈ চাব যে লাডু বান্ধিবৰ কাৰণে হৈছেনে নাই। এনেকৈ অকণমান আঠা আঠা যেতিয়া হ'ব
তেতিয়া গম পাব যে এই নাৰিকলখিনি লাডু বান্ধিবৰ বাবে জোখত হৈ গৈছে। এতিয়া মাছৰ কাঁহীখিনি নমাই দিম, তাৰপিছত চুজিৰ সৈতে মিক্স কৰি মই এইখিনি বনাম, লাডু বান্ধিম। এতিয়া নমাই লৈছোঁ মই নাৰিকলখিনি। আপোনালোকে এনেকৈ থোপা খুৱাই থ'ব, গোটেইখিনি মেলি দিলে লাডু বনোৱা দিগদাৰ হোৱাৰ পিছত। এতিয়া ভজা চুজিখিনি অলপ অলপকৈ দি মই লাডু বনাবলৈ মই চেষ্টা কৰি আছোঁ। এতিয়া চাওক, অলপ অলপকৈ দি এতিয়া হাতে বহুত গৰম হয়, সাৱধানে আপোনালোকে চেষ্টা কৰিব। প্ৰথমে ঢিলা ঢিলা হৈ থাকে, পিছত টান হৈ যায়গৈ। এনেকৈ এটা এটাকৈ মই গোটেইখিনি লাডু বান্ধিম। আপোনালোকে বনাওঁতে যদি লাডুটো নুঠে তেতিয়া অকণমান ঘি সানি ল'ব, নাইবা অলপ পানী সানি ল'ব হাতত। মোৰ বাৰু হোৱা নাই, লাডুটো ঠিকেই হৈছে, জোখটো বাৰু ঠিকেই আছে। এয়া আমাৰ লাডু ৰেডি হ'ল। কেনেদৰে বনালোঁ আপোনালোকেতো নিশ্চয় দেখিলেই, কি পদ্ধতিত বনালোঁ। আৰু আপোনালোকে যদি ভাল পাইছে পদ্ধতিটো, তেনেহ'লে লাইক কৰিব, ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোতো নতুন হয়, নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিলে। আৰু মোক আগুৱাই যাবলৈ আপোনালোকে অকণমান সাহস দিব।